জীৱন তিনিটা বেলেগ শব্দ যেন লাগে। আজি 30 বছৰ হ'বলৈ গৈ আছে, 28 বছৰ বয়স মোৰ এতিয়া। কেমেৰাটোৰ সৈতে কথা পাতিম বুলি ভাবিলোঁ। বহুত ইনচিকিউৰিটিজ ফিল কৰি আছোঁ। সম্প্ৰতি এটা প্ৰতিষ্ঠানত কৰ্ম কৰি আছোঁ, জব কৰি আছোঁ, কিন্তু তাৰ মাজতো কিছুমান ইনচিকিউৰিটিজ আছে, যিখিনি হয়তো সকলোৰে লগত থাকে, সকলোৰে আছে। এই বয়সত কাৰ নাই? কিন্তু তথাপিও নিজৰখিনি বেলেগে অনুভৱ কৰিব নোৱাৰে। নিজৰ ছিটুৱেশ্যনটো আমি আনৰ ছিটুৱেশ্যন তাত গৈ পেলাই অনুভৱ কৰিব নোৱাৰোঁ। কেতিয়াবা সেই ব্যস্ত পৃথিৱীৰ পৰা ওলাই আহি এনেকুৱা এটা পৰিৱেশত আহিলে সেই কথাবোৰ চেল্ফ ৰিয়েলাইজেশ্যনটো বহুত ভালকৈ হয় বুলি ভাবোঁ। আৰু যদি আপোনাৰ কাষত এজন ভাল বন্ধু থাকে, তেতিয়াহ'লেতো কথাই নাই। বন্ধু যিয়ে সৰু হাঁহিটো ডাঙৰ কৰিব পাৰে, তেনেকুৱা এজন বন্ধু কাষত থকাটো ভাগ্যৰ কথা। কাৰণ আজি এই কথাখিনি কোৱাৰ কাৰণটো হ'ল যে লাইফত ইনচিকিউৰিটিজ তেতিয়ালৈকে থাকিব, সংগ্ৰাম তেতিয়ালৈকে থাকিব, প্ৰত্যাহ্বান তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে আপুনি মই জীয়াই আছোঁ। যদি সমস্যা নাথাকে, তেতিয়াহ'লে জীয়াই থকাৰ অৰ্থ বা কি? গতিকে এই পৰিৱেশটোত আজি আহি মোৰ এইটোৱে ফিল হৈছে যে জীৱনত বহুত ঘাত প্ৰতিঘাত থাকিব, জীৱনত কৰিব লগা বহুতখিনি আছে। সেইখিনি ক'ৰবাত সফল হ'ব, ক'ৰবাখিনিত ৰৈ যাব। কিন্তু এটা বস্তু মই আজি ফিল কৰিছোঁ, বা এটা বস্তু আজি মোক বেছিকৈ বুজিবলৈ বাধ্য কৰাইছে যে এই পৃথিৱীখনত থকা সময়খিনি যদি আজিৰ দিনটোত মই জীয়াই নাথাকোঁ, আজিৰ দিনটো যদি মই উপলব্ধি নকৰোঁ, উদযাপন নকৰোঁ, তেতিয়াহ'লে এই দিনটো আৰু কেতিয়াও নাহে। এই যে 28 বছৰ বয়স মোৰ, এই বয়সটো আৰু নাপাওঁ। এই যে পৰিৱেশটো, আজি যিটো পৰিৱেশত আছোঁ, এইটো পৰিৱেশক যদি মই আজি উপভোগ নকৰোঁ, তেতিয়াহ'লে এই পৰিৱেশটো আৰু নাপাওঁ। তেতিয়াহ'লে আমি কাক ৰৈ আছোঁ? তেতিয়াহ'লে আমি কাৰ বাবে অপেক্ষা কৰি আছোঁ? কালিৰ দিনটো ভাল হ'ব বুলি আজিৰ দিনটো আমি কিয় অপেক্ষা কৰি আছোঁ? এইবোৰ প্ৰশ্ন, এইবোৰৰ উত্তৰ বা এইবোৰৰ সমাধান নিৰ্জনতাত আহি পেলাইহে অনুভৱ কৰিব পাৰি। আৰু পজিটিভিটিটো বহুত ইম্পৰ্টেণ্ট জীৱনত। মোৰ লগৰজনে কি কৰি আছে, তাৰ লাইফৰ তাৰ পেটাৰ্ণত যদি মই যাওঁ, মোৰ ইমান দিনৰ যি পেটাৰ্ণ নিজাকে বনিছে, নিজাকে হৈছে, সেই পেটাৰ্ণবোৰৰ কি? এই লাইটবিলাকৰো নিজস্বতা এটা আছে। ৰঙা লাইটটোৱে ৰঙা পোহৰ দিয়ে, হালধীয়াটো হালধীয়া দিয়ে। হালধীয়াটো ৰঙাৰ দৰে পোহৰ হ'বলৈ হ'লে সকলো অৱয়ব চেঞ্জ কৰিব লাগিব। গতিকে আপোনাৰ নিজস্বতাটো, মোৰ নিজস্বতাটো বৰ্তাই ৰখা মানে নিজৰ কেৰেক্টাৰটো বৰ্তাই ৰখা। আৰু এই কেৰেক্টাৰটো জীৱন। আৰু এই কেৰেক্টাৰটোৰ সৈতে জীৱনৰ সংগ্ৰামখন পাৰ কৰিব পাৰে। আৰু এই কেৰেক্টাৰটোৱেই হ'ল মানুহৰ জীয়াই থকাৰ সাহস। গতিকে কেৰেক্টাৰ আছে, জীয়াই আছোঁ, সংগ্ৰাম আছে, জীয়াই আছোঁ। এই জীৱনৰ পৰিভাষা সকলোৰে বেলেগ বেলেগ, সকলোৰে ষ্ট্ৰাগল বেলেগ বেলেগ। চেষ্টা কৰিম সেই ষ্ট্ৰাগলবোৰ, সেই কাহিনীবোৰ আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ কাৰণে, আপোনালোকৰ আগত পঢ়িবৰ কাৰণে। আৰু যদি বিচাৰে তেনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে, তেতিয়াহ'লে এই যাত্ৰাটোত আপোনালোকে অংশীদাৰ হ'ব পাৰে। আৰু এই যাত্ৰাটো আগবঢ়াই যোৱাত আপোনালোকে বিশেষভাৱে সহায় কৰিব পাৰে। এজন মানুহৰ জীৱনৰ ঘাত প্ৰতিঘাত থকাৰ মাজতো সেই জীয়াই থকাৰ সুখকণে মানুহক কেনেকৈ জীয়াই ৰাখে, আৰু এই যাত্ৰাটো কৰিবৰ কাৰণে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব। গতিকে অতি সোনকালে আপোনালোকৰ লগত সেইসমূহ ষ্টৰী শ্বেয়াৰ কৰিম।